हेलो गाइस কি খবৰ সবৰে আশা কৰো সবৰে খবৰ ভাল মোৰ খবৰো বহুত ভাল তো আজি ব্লগটো ষ্টাৰ্ট কৰিলো বহুত দিনৰ মূৰত যেহেতু বহুত গ্যাপছৰ মাজে মাজে মই ভিডিও ষ্টাৰ্ট কৰো আৰু ব্লগ বনাব মোৰ ইমান বেছি অভিজ্ঞতা নাই হেতু কথা আপোনালোকে জানে নিশ্চয় আৰু মোৰ কথা কোৱাৰ ধৰণ আপোনালোকে গমে পাব তো আজি দিনত কি কৰো কি নকৰো হে আপোনালোকক অলপ কিছু দেখাম বুলি ভাবছো তো চাম কি পাৰো কি নৰো দেখবা বাকি আপোনালোকে মোৰ ভিডিওটো চাই থাকব মাছি বনাম একলগ দিনৰ ভাতখিনি বলে মায়ে বনাব সেই কাৰণে মোক মায়ে কাপোৰ ড্ৰায়াৰত দিব দিছে তো সেইখিনিকে কৰোঁ মই আৰু বাকি কি কৰোঁ কি নকৰোঁ সব আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব আৰু মই কাপোৰ ড্ৰায়াৰত দি এনকে কি ভাবি আছিলো জানো সেইখিনি সময়ত ইতেন মনতে নাই আপোনালোকক ক'বা কাৰণে তাৰ পিছত চালো যে কাপোৰখিনি মোৰ ড্ৰাই হৈ গ'ল তাৰ পিছত এতিয়া মই কাপোৰখিনি মেলি দিবলৈ লৈ যাম আৰু ইফালে মায়ে ভাত বনাই আছে আৰু মই মায়ে ভাত বনোৱা চাই আছো বেয়া কথা পুৱাৰী হৈ ভাত বনোৱা চাই আছো কিন্তু উপায় নাই ভাত কিটাবলে মায়ে বনাব সেই কাৰণে চাই থাকলো আৰু তাৰ পিছত মাৰ ভাত বনোৱা হোৱাৰ পিছত ভাবলো মই গেছখিনি সাফা কৰি থৈ দিম যেহেতু মায়ে ভাত কিটা বনাল বাকি কামখিনি ময়ে কৰো সেই কাৰণে সাফাই কামখিনি ময়ে ষ্টাৰ্ট কৰি দিলো তো গাইস আজি আমাৰ দিনৰ ভাত থাজ হৈ গ'ল লিখিত নকম বাৰু যেহেতু নলবেইৰাহে মানে নলবাৰীত বিয়া হৈছো গতিকে নলবেইৰা ভাষাও কম তো আজি কি আছে তাকে আপোনালোকক দেখাম তো ইয়াত আছে দাইল আছে ইয়াত আছে মিক্স ভাজি ইয়াত আছে কোমোৰা ভাজি আৰু এইটো হৈছে ভাত আৰু ইয়াত আছে পালেং শাক পিটিকা তো আজি দিনৰ সাজ এনেকৈ আমি সিম্পলকৈ খাম তো আৰু ভাত মায়ে বনাইছে মই বনোৱা নাই তো আৰু আমাৰ মায়ে বহুত টেষ্টিকৈ বনাব জানে চ' মাৰ হাতে দি খাই বেছি ভাল পাওঁ চ' আজি যিহেতু মাৰ অফিচ নাই সেইকাৰণে মায়ে বনালাক তো আৰু বাকী চাওঁ কি কৰোঁ তো এই দালিখিনি গৰম দি দেউতাক ভাতকেইটা দি ল'ম তাৰপিছত আমি অলপ দেৰিকৈ খাম প্ৰথমতে দেউতাক দি ল'ম তাৰপিছত আমি অলপমান দেৰিকৈ খাই আছোঁ ইউটিউবৰ ব্লগ বনোৱাটো ইমান সহজ নহয় যিটো গম পালোঁ ইউটিউবাৰবিলাকৰ বিৰাট কষ্ট হয় কেমেৰাটো সন্মুখত লৈ কথাবিলাক ফ্ৰী হৈ কোৱাটো মানে ইজি নহয় মোৰ কাৰণেতো বিৰাট টাফ হৈ আছে তথাপি ষ্টাৰ্ট কৰি আছোঁ লাহে ধীৰে আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব সহায় কৰিব নে কি কয় তো ফ্ৰেণ্ডছ মোৰ পাকঘৰৰ কামখিনি হৈ গ'ল এতিয়া মই এলোভেৰা লৈ আনিছোঁ অলপ এতিয়া এলোভেৰাখিনি মই গালত লগাম কাৰণ আপোনালোকে দেখিছে কিজানি মোৰ মুখখনৰ স্কিনটো অলপমান বেয়া হৈছে ইয়াতে পিম্পলছ ওলাইছে আৰু ইয়াতে ওলাইছে পিম্পলছ তো সেইকাৰণে মই ভাবিছোঁ অলপমান এলোভেৰা লগাই থওঁ যিহেতু স্কিনৰ কাৰণে এলোভেৰাটো ভাল বুলি কয় আৰু যিহেতু ঘৰত আছে গতিকে লগাই থোৱাত কিহৰ আপত্তি সেইটো কাৰণতে অলপমান গালত লগাই থওঁ প্ৰমাণ চাওঁ প্ৰায় এসপ্তাহমান লগাওঁ লগোৱাৰ পিছত সঁচাকৈ স্কিনত কিবা অলপ চাইন আহে নেকি চাওক আৰু আহে না নাহে তাৰ ৰিজাল্টটো মই আপোনালোকক ক'ম বাৰু
আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিলে গম পাব। আৰু মই ভাবছোঁ যে অহাকালিৰ পৰা অকণমান স্কিন কেয়াৰ কৰিম, কাৰণ মোৰ চুলিখিনি বহুত বেছি বেয়া হৈ গৈছে। তো চুলিৰো যত্ন ল'ম বুলি ভাবিছোঁ, আৰু যি যত্ন লওঁ সেইখিনি মই আপোনালোকক দেখুৱাম। আৰু প্ৰায় 1 মাহৰ কাৰণে মই সেই যত্নটো ল'ম, আৰু 1 মাহত কিবা কাম দিয়ে নেকি চাম মই, আৰু আপোনালোকক ক'ম। কাৰণ ইউটিউবত বহুত দি থাকে চুলিত এল'ভেৰা লগালি, মিঠি গুটি লগালি চুলি ভাল হয়, চুলি গজে। তো সঁচাকৈ হয় নে নহয় সেইটো প্ৰমাণ চাই মই আপোনালোকক ভিডিঅ' দিম। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াতে শেষ কৰোঁ। গতিকে আজি বিশেষ একো দেখা নহ'ল বাৰু, কাৰণ যিহেতু বিশেষ একো কৰাও নাই, দিনটো যেনেকৈ ৰেগুলাৰ যেনেকৈ চলে তেনেকৈয়ে আছোঁ। গতিকে বেলেগ একো দেখাব লগা নাই, সেইকাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু বেলেগ এদিন লগ পাম বেলেগ এটা নতুন ভিডিঅ'ৰ সৈতে। যদি কোনোবাই মোৰ চেনেললৈ প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, অনুগ্ৰহ কৰিছোঁ আপোনালোকৰ ওচৰত। আৰু বাকী ভালে থাকক সকলো। জয় আই অসম, বাই বাই।